দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। সমুদ্ৰ পাৰত নিৰস্ত্ৰ লোকৰ ওপৰত ধাৰাকাৰ গুলীচালনা। বন্দুকৰ ধাৰাকাৰ গুলীচালনাত প্ৰাণ গ'ল 10জনকৈ নিৰস্ত্ৰ লোকৰ। অষ্ট্ৰেলিয়াৰ বন্দী সমুদ্ৰ পাৰত দেওবাৰে সংঘটিত হয় এই শিহৰণকাৰী ঘটনা। ইহুদীসকলৰ চানুক্কা উৎসৱ অনুষ্ঠিত কৰি থকা ব্যক্তিসকললৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। বন্দী সমুদ্ৰ পাৰত আছিল এখন শিশু উদ্যান। সমুদ্ৰ পাৰৰ শিশু উদ্যানখনতে অনুষ্ঠিত হৈ আছিল ইহুদীসকলৰ চানুক্কা উৎসৱ। আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ এজন দুৰ্বৃত্তক ঠাইতে গুলীয়াই হত্যা কৰাৰ বিপৰীতে আন এজনক গুলীয়াই আঘাতপ্ৰাপ্ত কৰিছে। সম্প্ৰতি আঘাতপ্ৰাপ্ত বন্দুকধাৰীক দুৰ্বৃত্তক চিকিৎসা চলাই থকা বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে। পুনৰবাৰ জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। সমুদ্ৰ পাৰত নিৰস্ত্ৰ লোকৰ ওপৰত ধাৰাকাৰ গুলীচালনা। বন্দুকৰ ধাৰাকাৰ গুলীচালনাত প্ৰাণ গ'ল 10জনকৈ নিৰস্ত্ৰ লোকৰ। অষ্ট্ৰেলিয়া বন্দী সমুদ্ৰ পাৰত দেওবাৰে সংঘটিত এই শিহৰণকাৰী ঘটনা। ইহুদীসকলৰ চানুক্কা উৎসৱ অনুষ্ঠিত কৰি থকা ব্যক্তিসকললৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। বন্দী সমুদ্ৰ পাৰত এখন শিশু উদ্যান আছিল। সমুদ্ৰ পাৰৰ শিশু উদ্যানখনতে অনুষ্ঠিত হৈ আছিল ইহুদীসকলৰ চানুক্কা উৎসৱ। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এজন দুৰ্বৃত্তক ঠাইতে গুলীয়াই হত্যা কৰাৰ বিপৰীতে আন এজনক গুলীয়াই আঘাতপ্ৰাপ্ত কৰিছে। সম্প্ৰতি আঘাতপ্ৰাপ্ত বন্দুকধাৰী দুৰ্বৃত্তক চিকিৎসা চলাই থকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।